তো হেল্ল' গাইজ কি খবৰ তোমালোকৰ আশা কৰোঁ সকলো ভালে আছা এইটো উৎপলৰ ডাইলগ একো না মোৰ নিজৰ ডাইলগটো কওঁ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভাবিছা বোলে তোমালোকে এইটো ক'ত মৰি আছিল ইমান দিন যে ভিডিঅ' বনোৱা নাই মই জীয়াই আছোঁ মই মৰা নাই দেই বন্ধুসকল নহ'লে মই ক'তনো ভিডিঅ'ডাল বনাব পাৰিলোঁ হয় নাই মই নাই কেইদিন হ'ল এসপ্তাহমান ভিডিঅ' দিয়া কাৰণটো হ'ল যে মই সপ্তাহত মানে বহুত ঘূৰিলোঁ মানে ডিব্ৰুগড় ঘূৰিলোঁ দুলীয়াজান ঘূৰিলোঁ তিনিচুকীয়া ঘূৰিলোঁ আৰু বজাৰ কেইখনমানলৈ গ'লোঁ কিন্তু তাত মই ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিলোঁ আধা এক মিনিট বনাবলৈ লওঁহে মানে মানুহৰ জেগাত মনো ফাটি যায় মানে ভিডিঅ' বনাবলৈ পূৰা ফাটি যায় এনেকৈ কপে হাতখন এনেকৈ কপে পূৰা কপে সেইকাৰণে পূৰা লাজ কৰোঁ যে ভিডিঅ' বনাবই নোৱাৰিলোঁ সেইকাৰণে এসপ্তাহ ঘূৰি থকাৰ কাৰণে ঘূৰি ফুৰি আছিলোঁ তো ভিডিঅ' বনাবই নোৱাৰিলোঁ মানুহৰ আগত মানে পূৰা হাত কপি যায় সেইকাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ মানুহৰ এতিয়া ঘৰতে বনাই থাকিব লাগিব আৰু কিবা কিবি হয় নাই কণ্টেণ্ট ধুনীয়াকৈ চাই আছে বিবছৰ নিচিনা পূৰা আগ্ৰা পাগা একদি য'ত ত'ত পৰিলে কমেডি টাইপৰ ফানি টাইপৰ অকল কথা কৰিব নি তোমালোকক মনোৰঞ্জন কৰিম জেগাবিলাকো দেখাবৰ কাৰণে তোমালোকক গৈছিলোঁ জেগাবিলাক মানে আমাৰ মানুহৰ ঘৰলৈ গৈছিলোঁ অলপমান পাৰ্চনেল কামো আছিল সেইকাৰণে বিশেষকৈ তোমালোকক দেখাব নোৱাৰিলোঁ আৰু বিশেষকৈ মোৰ লাজটোপা মই একোকে কৰিব নোৱাৰিলোঁ তোমালোকক জেগা মানে কেইটানো জেগা ঘূৰিছিলোঁ ডিব্ৰুগড়নো কি চাবৰ কাৰণে বহুত স্পট আছে কিন্তু মই ইমানকৈ নুঘূৰিলোঁ জগন্নাথ মন্দিৰ তাৰপিছত এইখন কি আছিল জানো ডিব্ৰুগড় ইউনিভাৰ্চিটি তাত অলপমান গ'লোঁ ফটো চটো মাৰিলোঁ অকল ফটোহে মাৰিলোঁ ৰিলছো নবনালোঁ এই লাজটোপা খাই দিছে লাজ এয়া বজাৰলৈ যাওঁতে এটা ক্লিপ চাই লোৱা ধুনীয়াকৈ বনাবলৈ লৈছিলোঁ মই হেল্ল' গেছ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম আজি আহিছোঁ মই বৃহস্পতিবাৰ বজাৰলৈ তাৰপিছত কি নাম আল্ট্ৰাচাউণ্ড ৰাকেশ ইয়ানে দেওবাৰ বজাৰলৈ মণিনবক চাব আহিছিল আমি বৃহস্পতি বজাৰত শিখা মেমক চাব আহিছোঁ দেই মোৰ লগত আছে এইকেইটা ধুনীয়াকৈ যাম আৰু কি কিনিম নিকিনিম নাজানো কিন্তু শাক পাচলি দাম দৰ একো নাজানো পূৰা বাৰ্গেনিং কৰিবলৈ চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো দেই বোলক তেন্তে মাজত লক্ষিছে যে মানুহ চানুহ আহিছে বোৰ লাজ লাগে দেই তেনে গৈ থাকোঁ আৰু যিমান মাৰো ফানি মানে এটা প্ৰেংক কৰিবলৈ চেষ্টা কৰিম বাৰ্গেনিং তোমালোকৰ ভিডিঅ'টো দেখাই দিম কেনেকৈ কি কৰোঁ মানে 10 টকীয়া মানে 50 টকা যদি কেজি হয় সেই কবিটো আমি 10 টকা ল'বলৈ চেষ্টা কৰিম বলক পূৰা কম দামী সেইডোখৰ লগত ঠিকেই আছিল ব্লগটো ষ্টাৰ্ট কৰিলোঁ কিন্তু তাৰপিছৰ পৰা নোৱাৰিলোঁ পূৰা লাজ লাগিল মানুহৰ আগত এনেকৈ কেমেৰাটো এনেকৈ কপিলে কি ক'বা আৰু আকৌ দুলীয়াজান যাওঁতে লিংলাঙক লগ পাইছিলোঁ এইটো লিংলাঙৰ এটা ক্লিপ ধুনীয়াকৈ বিগ ফেন ছাৰ ক'তা টেপেনাচোন নামটো মোক গোটেই টেপেনা মাংসই নাই এইটো যা গেছ কি আছে আকৌ শাক পিছলৈ লগাবা সেইটোৱে আকৌ চুকে এনেকৈ নাথাকে আজি মই ঘৰতে আছোঁ আৰু ঘৰতো কিছুমান মানে ফানি কণ্টেণ্ট কেইটামান পাইছোঁ মানে আজি সেইকাৰণে ভিডিঅ'টো বনাবলৈ ষ্টাৰ্ট কৰিছোঁ তোমালোকে চাই থাকিবা আৰু মই ধুনীয়াকৈ মানে এইকেইদিন যামেই মানে লগৰখিনিৰ লগত যাম ন মই তেতিয়া লগৰ কেইটামান থাকিলে অলপমান ভাল লাগে মানে ভিডিঅ' বনাবলৈ তেতিয়া জোচটো থাকে ন লগৰ কেইটামান আকৌ ফানি ধেমালি কৰি থাকিব পাৰি সেইকাৰণে তোমালোকে চাই থাকিব ভিডিঅ' কেইটা মই পূৰা ধামাকা পাৰ্টি মানে পিকনিক খাবলৈ যাম আৰু জেগা কেইটামানলৈ যাম মানে পইচা অলপমান গোটাইছিলোঁ ন আৰু থেংক ইউ দেই মোৰ বাৰ্থডেত আছিল মানে বাৰ্থডেটো ভ্লগ বনাবলৈ পাহৰি থাকিলোঁ বাৰ্থডেটৰ ভ্লগ মানে মোৰ কলেজৰ এডমিশ্যন ল'ব আছিল যে সেইকাৰণে ভ্লগ বনাব নোৱাৰিলোঁ আৰু কালি দিনটো কিয়া হগা তেন্তে ব'লা আৰু সেইখিনি বাদ দিয়া কথাখিনি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক খানা পিনা চব কুছ হৈ গয়া এতিয়া আমি খেৰ মেজি বনাবলৈ আহি গ'লোঁ এয়া ধুনীয়াকৈ বনাই আছে যেনেধৰণে মানুহবিলাকৰ কাৰণে ধানবিলাক সংগ্ৰহ কৰি থোৱা হয় ভঁৰালত দিমলিহত যেনেকৈ হ'লেও মানে ছমাহ কাৰণে বা এবছৰৰ কাৰণে জমা কৰি থৈ দিয়া হয় নাই তেনেধৰণে গৰুবিলাকৰ কাৰণে মানে বাৰিষা দিনত গৰুবিলাক মানে ঘাঁহ চাহ চব মানে চব পানী হৈ যায় ন সেইকাৰণে খেৰবিলাক গৰুবিলাকৰ কাৰণে এনেধৰণে থৈ দিয়া হয় ধুনীয়াকৈ এইটোৱে খেৰ মেজি এতিয়া গাঁৱে আগতে প্ৰত্যেকটো ঘৰতে গাঁৱে এনেকুৱা ধৰণৰ মেজি পোৱা গৈছিল কিন্তু আজিকালি দিনত অকল গাঁওখনত 2 ঘৰ বা 3 ঘৰে দেখিব যাৰ মানে গৰু আছে তাৰে অকল এনেকুৱা এইটো ধৰণৰ মেজি দেখিবলৈ পোৱা যাব কৈছে নাই গৰু থাকিলেহে মানে এনেকুৱা ধৰণৰ মেজি বনোৱা হয় কি ক'বা আৰু দেই
আৰু চবতে আছিলে কিন্তু এতিয়া আমাৰ গাঁৱতে অকল 5-6টা আমাৰ অকল মেজি বনোৱা হয় এনেধৰণৰ যা গৰু নাই সিহঁতে সেইবিলাক চব বেছি দিয়ে কেনেকুৱা চিষ্টেমত দিয়ে নাজানো কিন্তু আগতে আমাৰো বেছিকৈ নাছিলে ন বেছি আগতে বেছিকৈ খেতি কৰিছিলোঁ তেতিয়া বিকি দিছিলোঁ বোলা দেই এতিয়া এনেকৈ সংগ্ৰহ কৰি থৈ দিয়ে আৰু দে বেছিকৈ খেতি নকৰোঁ যে বেছিকৈ খেৰো পোৱা নাযায় ৰকি মানে আজি মাৰা কৰিলে ৰকিয়ে নিগনি মাৰা কৰিলে যে ৰকি চব বিচাৰিছে কেনেকৈ চা এই পালি নাই আৰু আছে নাই বিচা গহৰি বহাগ বিহুৰ কাৰণে গহৰি থৈছোঁ দেখা নাই নেকি অলপমান ক্ষীণাইছে আৰু দেই বেচেৰা মুটিতে মুতুৰা নিগনি বিচাৰিছে নিগনি গোন্ধ পাইছে বিচাৰক এইটো ধৰণে বনোৱা হয় আৰু দেই মেজি বাৰিষা কাল আহি গ'ল কামো বাঢ়ি গ'ল এই ঘৰৰ গোটেই চৌহদটো দেখিছে নহয় গোটেই জেওৰাখিনি মানে পানী থাকোঁতে চব পচি থাকিল ন বছৰে যায় যিকোনো জেওৰা সেই নাকৰ এইখিনি নতুনকৈ ভেটিব লাগিব এতিয়া খৰালি কাল ক আগতে বাৰিষা কাল চলিছিলে যিহেতু বৰ্তমান এতিয়া খৰালি কাল সেইকাৰণে এতিয়া মানুহে কাপোৰবিলাক নিজৰ ঘৰত নিদি ৰ'দত এয়া পঠাই কাপোৰ চব ইমানকৈ কাপোৰ 10 ঘৰ 20 ঘৰমান কাপোৰ মেলি থৈছে নেকি 10 ঘৰ 20 ঘৰ ন অকল 2 ঘৰ মানুহে ইমানকৈ কাপোৰ দিয়ে দিনত ইমানকৈ পিন্ধে নেকি ধুৱাই নাই নেকি 10 বছৰমান নোধোৱাকৈ এতিয়া আকৌ গছ কাটিব লাগিব এতিয়া গছকেইডাল মানে কাটিব নহয় অকল ডালি দিব লাগিব মানে ডাল যে ঠাল ঠেঙুলি আছে এইবোৰ কাটি দিম নহ'লে ওচৰতে গছ ইমান ডাঙৰ ঘৰবোৰ মানে গছবিলাক থাকিলে ন বাৰিষা কালত ধুমুহা বতাহ দি থাকে মানে গছ উঘালিলে ঘৰে চৰে পৰিব ন বৰ দিগদাৰ হৈ যাব নহ'লে এতিয়া চব কলম কৰি দিব লাগিব গছ কলম কৰিম আমি এতিয়া নেদেখাওঁ কাৰণ যদি এই গছ কটা ভিডিঅ' যদি পাই যায় পুলিচে ধৰি লৈ যাব নহয় তোমালোকে বুজি পাবা আৰু গছ কেইডাল কটাৰ পিছত তোমালোকক দেখাম ক দেই মোৰ টেঙৰ নহয় বহুত টেঙৰ মাইন এই মাইনটো মাইন নাইচোন ক'ত তোমালোকে জানা মাইন নাই বুলি কোন উঠিব আৰু এতিয়া মইতো জিন্দগী নুঠো গছ কটা পৰিলে খতম হয় এনেই বিয়া পতা বয়স হৈছে 21 বছৰ চৰকাৰী মতে বিয়া পাতিব কাৰণে আছেই গছ কাটিলে মানে গছ ডালি শেষ হৈ গ'ল এয়া কুঠাৰ মাৰিছিলোঁ চাওক ফুলি আহিলে ধৰক কেনেকৈ হাত ধৰক পানী ওলাব এতিয়া কুঠাৰ মাৰিছিলোঁ এয়া হাতখন গোটেই কঁপিছে এতিয়া অকণমান ঠিকে আছে অথনি গোটেই ৰঙা হৈ আছিল এতিয়া গৰমে উঠিছে বা অকণমান কুঠাৰ চুঠাৰ মাৰি দিলোঁ যে তথাপিও ঠাণ্ডা লাগিব গাটো ধুই লওঁগৈ দেই ফাদাৰ পাৰিবা কোনটা ময়ো নিলোঁ দেই বিষাইছে এইটো অলপমান আজি অলপমান কাজ লাগে খাই দিম নেকি মিছাকৈ কৈছোঁ দেই তোমালোকে সঁচাকৈ বুলিকে ভাবিবা নহয় মিছা কৈছোঁ জকিং থা ইয়াৰ